আৰু আমাৰ লগত আজি ওলাইছে নো ৰিয়েকশ্যন গাইজ। হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। পুনৰবাৰ মোৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি সকলোবোৰ ওলাইছোঁ ফাকুৱা মেলা চাবলৈ, ঢেকীয়াজুলি চিৰাজুলি সত্ৰ। আৰু আপোনালোককো দেখাম আজি কি কৰোঁ। তেনে ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু আমাৰ লগত আজি ওলাইছে পুতি, এইফালে ময়ূৰী, এইফালে মা। নো ৰিয়েকশ্যন গাইজ, ব'লক গৈ থাকোঁ আৰু। আমি গৈ আছোঁ, আমি বাছ ষ্টেণ্ড গৈ আছোঁ, আৰু গাইজ আমি এতিয়া বাছত বহি আছোঁ। মই একদম বাছত ট্ৰেভেল কৰিব নোৱাৰোঁ, অকণমানেই হওক বা দূৰেই হওক, বহুত কিবা লাগে, মানে অশান্তি লাগে, ওলাই যায়। তথাপিও আমি টেবলেট খাই আহিছোঁ, ছেইম প্ৰব্লেম সি তাইৰো আছে। এই তাই এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু আপোনালোকক ডাইৰেক্ট একদম ঢেকীয়াজুলি পালে ভিডিঅ' কৰিম, কাৰণ এতিয়া বাছত একদমেই নোৱাৰোঁ ভিডিঅ' কৰিব। আৰু ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। গাইজ আমি আহি পালোহি আৰু ডাইৰেক্ট আহি একদম মীনা বজাৰলৈ আহিছোঁ। এয়া চাওক, গোটেই বজাৰবোৰ বহি আছে আৰু লাহে লাহে আমি বহুত আগতীয়াকৈ পালোঁ। আৰু সেইখন আইতাহঁতৰ ঘৰ, আৰু এয়া ওচৰতে মীনা বজাৰ। আমি ডাইৰেক্ট একদম পাই ইয়ালৈ আহিছোঁ বস্তুবোৰ চাবলৈ। আৰু আহি মই মামাৰ লগত টাউনলৈ গ'লোঁ, কাৰণ মামাহঁতে দোকান দিছে, জেখত দোকানৰ কিছুমান বস্তু আনিবলগীয়া আছিল, মানে চাহৰ লগত খোৱা বস্তু। তাকে মামা আৰু মই আনিবলৈ গ'লোঁ। আৰু এয়া আমাৰ মামাৰ দোকান। এইফালে দিহা নাম গাবলৈ আহিছে এজনী মাহী আমাৰ দেই, মাহী কাকো খোৱা নাখায়, এটা কৈ দিয়া। এয়া আমাৰ মাহী দোকান দিছে, পাণ তামোল আচাৰ। এতিয়া ঘুগুনি দিম, পকৰা খাই লওঁ, অলপ পাছত লগ পাই আছোঁ। আৰু এয়া হৈছে আমাৰ আইতা অলপ চকুৰ অসুখ কাৰণে যোৱা নাই। আৰু ইয়াত আজি দিহা নামৰ কম্পিটিশ্যন আছে, সেইকাৰণে ইয়াত পূৰা আমি এতিয়া দিহা নামৰ জেগালৈ গৈ আছোঁ। এইফালে নামতি আমাৰ ঘুগুনি খাইছে দেই, এয়া ডুপ্লিকেট নামতি ন। আৰু ইয়াতে হ'ব এতিয়া দিহা নামৰ কম্পিটিশ্যন। এয়া গোপিনীসকল ধুনীয়াকৈ বহি আছে, নাম ষ্টাৰ্ট হোৱা নাই আৰু ভাষণ দি আছে, অলপ পাছতে নাম ষ্টাৰ্ট হ'ব আৰু আমি এতিয়া খাবলৈ যাওঁ। ভাত ইয়াতে খুৱাইছে, বহুত বেছি ভোক লাগিছে। আমি চক্ৰ বিহু নহয় জানো এইটো গাইছ, আমি চক্ৰ বিহুত ফচি গ'লোঁ। ইমান খোজ কাঢ়িছোঁ, নাপাওঁ। হা নাই ওলোৱা, কোনফালে ওলাম ৰে? কোনফালে ওলাম এতিয়া গাইছ? আমি বহুত চেষ্টা কৰাৰ পাছতো নোৱাৰিলোঁ ওলাবলৈ। এই ভাইটিটোৱে ওলাই দিব এতিয়া আমাক, এই ভাইটিটোৱে ওলাই দিব এতিয়া আমাক। ওলাই গ'লোঁ। আৰু দিহানাম ষ্টাৰ্ট হোৱা নাই কাৰণে আমি খাবলৈ আহিলোঁ, কাৰণ বহুত বেছি ভোক লাগিছে। ৰাতিপুৱাৰ পৰা একো খোৱাই নাছিলোঁ। ইয়াতে ভাত খোৱাৰ ব্যৱস্থা কৰিছে কাৰণে ইয়াতে আমি গোটেইকেইজনীয়ে ভাত খাব আহিলোঁ। আৰু এইটো হৈছে বাহঁতৰ দল, বাহঁতৰ দলটো এতিয়া গালে আৰু হেল্ল' এভৰিৱান, কালি আৰু ব্লগ কৰা নহ'ল কাৰণ অৱস্থা একদম বেয়া হৈ গৈছিলে। আৰু আজি হৈছে নেক্সট ডে' আৰু আজি হৈছে হেপ্পী হোলী। চ' সকলোকে হেপ্পী হোলী। মই ধুনীয়াকৈ হোলী খেলিব এতিয়া ওলাই ল'লোঁ। মূৰত ধুনীয়াকৈ নাৰিকল তেল, লগতে পুৰণা বগা সাজ এযোৰ পিন্ধি ল'লোঁ। এতিয়া আমি সকলোবোৰ যাম, আমাৰ নামঘৰত দৌল যাত্ৰা হ'ব, মানে গোটেই গাঁওখনত ঘূৰিব দৌল যাত্ৰা, তালৈকে ওলাই আছোঁ। আৰু আপোনালোককো হেপ্পী হোলী আৰু কেনেকৈ হোলী খেলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, লগতে ছেফ হোলী খেলিব। তেনে ব'লক একদম নামঘৰৰ দৌল যাত্ৰাত লগ পাই আছোঁ। এইফালে পূৰা ফাকুৱা খেলিছে ময়ূৰীয়ে, এতিয়া নহয়, এতিয়া নালাগে, মই ফাকুৱা লগাব দিয়া নাই গাইছ। পূৰা একদম নাই, এতিয়া নলগাওঁ মই, একো কাৰণ নাই, এতিয়া নলগাওঁ মই এনেকৈ কোনে লগাই ময়ো চামচোন গাইছ। এতিয়া ওলাই গৈছোঁ আৰু ওলাই যাব আচলতে ভয়ে লাগে, যিহে একদম মেজেণ্টিক খানি দিয়ে বুলি। বৰ্তমান 3টা পোৱালি দেখিছোঁ, নাজানো দেই, 3টা পোৱালি দেখিছোঁ গাইছ।
মোক এতিয়া নহয় দেই মই আহি লওঁ নালাগে মই আহি লওঁ ফুট নহয় মই আহি লওঁ নাই মই আহি লওঁ এতিয়া এনেই ডিম্পি সঁচাকৈ ভাল ছোৱালী মই আহি লওঁ হা ৰ'বা চোন ৰ'বা দেই ফুট এটা লগাবি সঁচাকৈ এটা ফুট দেই মই আহি লওঁ আহি পেলাই লগাবা দেই তই নলগা খাই এটা মই আহি লওঁ আহি পেলাই সানিবা দেই আহি পেলাই আমি খেলিম বহুত চেষ্টাৰ মূৰত পোৱালিকেইটা ফুট এটা লগাইছে আৰু ইফালে আমাৰ পোৱালি দেই এইটো আৰু কেঁচা পোৱালি এটা গৈ আছোঁ হেপ্পী হলি দেই থেংক ইউ হেপ্পী হলি গোটেই জীৱনটো ৰঙীন হওক মই আহি পেলাই খেলিম হেপ্পী হলি দেই হেপ্পী হলি কৃষ্ণ হেপ্পী হলি তাই ধুনীয়া হৈ আছে ঘৰ নাই ৰ'বা ক'বা নেকি হেপ্পী হলি বুলি হেপ্পী হলি সকলোলৈকে মোৰ ফালৰ পৰা দেই আমি এতিয়া হেলি খেলিব যাওঁ গাই হেপ্পী হলি দেই কৈ দিয়া কিবা এটা হাই এটা দি দিয়া হেপ্পী হলি আজি আনিছো আনিছা হেপ্পী হলি গাইজ পুৰা লগাই মেলি শেষ কৰি পেলালে এইফালে মা বৰ ভাল লাগে মাৰ পৰা আশীৰ্বাদ লৈ এতিয়া পাপাৰ ওচৰত আহিছোঁ পাপাৰো ভৰিত ধুনীয়াকৈ দি আশীৰ্বাদ ল'লোঁ আৰু ডাঙৰক মানে বয়সতকৈ ডাঙৰক বয়োজ্যেষ্ঠ লোকক ভৰিত কিয় ফাকুৱা দিয়ে মই কথাটো ইমান এটা ভালকৈ নাজানো তথাপিও মাহঁতে কৰা দেখিছোঁ কাৰণে তেনেকৈ নিয়মবোৰ পালন কৰি গৈছোঁ আৰু ইয়াত যিমান বয়োজ্যেষ্ঠ লোক আছে সকলোৰ পৰা মই আশীৰ্বাদ ল'লোঁ ধুনীয়াকৈ আৰু এতিয়া আমাৰ দৌল যাত্ৰা ওলাই নিব আৰু ভিডিঅ' কৰা মানুহজনী একদম বেয়া দেই যদি ভিডিঅ'টো চাই আছে একদম বেয়া মোৰ মুখখনেই নোলালে কি ভিডিঅ' কৰিলে মই গম নাপাওঁ বাৰু একো নাই চলি যাব আৰু এয়া আমাৰ দৌল যাত্ৰা আৰম্ভ হ'ব এতিয়া সকলোবোৰ ৰাইজে মিলি আমি এতিয়া দৌল যাত্ৰা আৰম্ভ কৰিম আৰু নামঘৰত প্ৰথমতে আশীৰ্বাদটো লৈ লৈছোঁ সকলোৱে অকণ মোচাৰি কৰি লৈছোঁ গাইজ তুজা হেপ্পী হলি চুমুদা পৰিব ব্লগত পৰিব অ'কে থেংক ইউ আৰু এয়া আমাৰ ৰঙাপুখুৰী পাৰৰ ৰাইজ ধুনীয়াকৈ ওলাই আহিছে দৌল যাত্ৰাৰ বাবে আৰু আজিকালি এনেকুৱা কিছুমান মুহূৰ্ত দেখি পাবলৈ নায়েই হেৰাই গৈছে সেইবাবে যিমান পাৰোঁ স্মৃতিবোৰ সাঁচি ৰাখিছোঁ ইউটিউবৰ জৰিয়তে এদিন বুঢ়া হ'লে আমিও চাব পাৰিম জীৱনত বহুত হোলী খেলিছোঁ সৰুৰ পৰা ডাঙৰ হ'লোঁ কিন্তু এনেকুৱা হোলী কেতিয়াও খেলি পোৱা নাছিলোঁ খুব বেছি ভাল লাগিছে দৌল যাত্ৰাৰ লগত আহি হেপ্পী হলি কিবা এটা কৈ দিয়া আৰু গাইজ এতিয়া আমাৰ ঘৰৰ ফালে যাব হোলী মানে মাজৰ ৰাস্তাৰে আমি মাজৰ ভাগৰ মানুহবোৰ কৰোঁ আৰু ধুনীয়া দেখিছে বহুত বেছি ধুনীয়া দেখিছে নাকৰ ফুটাত হোলী সোমাই গৈছে গাইজ এয়া মোৰ চাদৰখন চৰকাৰী চাদৰ সেইটো কাৰণে এনেকৈ মুখ মচি চবকে দি দিছোঁ এইখন মোৰ তাতে থাকক চবেইটো কৰি থাকা 3 2 1 পুৰা নামানো হোলী হেপ্পী দাদা কৈ দিয়া হেপ্পী হলি বুলি কৈ দিয়া এবাৰ ছানগ্লাছ লগাই লৈছোঁ কিন্তু মই একো দেখি পোৱা নাই একো দেখা নাই মই ছানগ্লাছেৰে ময়ূৰী এই মোৰ ব্লগত কম্পালচৰি থাকিবই থাকিমেই যেনেকৈ নহওক ময়ো আছোঁ এই চুইটি বাৰে আছে আছে গোটেই গাঁওখনত দৌল যাত্ৰা ঘূৰাইছে আৰু গাঁওখনত যিমান মানুহ আছে চবৰে ঘৰৰ পদূলিত ৰৈছে অলপ
সকলোকে আশীৰ্বাদ দিছে আৰু সকলোবোৰে ইমান উখল মাখলকৈ এই হোলী যাত্ৰাটোত অংশগ্ৰহণ কৰিছে দেখি খুব বেছি ভাল লাগিছে আৰু নাচি বাগি একদম আজি কিবা হৈ গৈছোঁ গাইজ। গাইজ আমাক খাবলৈ দিছে, আমি হোলী খেলিব আহিছোঁ, আমাক খাবলৈ দিছে। আজি দিতে গৈছে কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া ব্লগত। হেপী হোলী। চচমাযোৰ কি কৰিছিল দেখাই দিয়া হাতেৰে। এই আমাৰ চচমা দেই কি হৈ গ'ল গাইজ পূৰা ভাগৰি গৈছোঁ আমি দৌল যাত্ৰাত ঘূৰি ঘূৰি। এইফালে পূৰা বহি গৈছে। ভাগৰ লাগিছে নি? ভাগৰ লাগিছে, ভাগৰ লাগিছে। এইফালে মা এতিয়া পূৰা ভাগৰত মানুহ বহি গৈছে। কোনোবা কিবা এটা ৰাইজলৈ পানী লৈছোঁ। আমি বহুত ভাগৰি গৈছোঁ, ভাগৰি গৈছোঁ। আপোনালোকৰ হেপী হোলী ধুনীয়াকৈ এনজয় কৰিব, ছেফ হোলী খেলিব, সেয়াই আৰু আমাৰ আৰু গাঁওখন আছে ঘূৰিবলৈ আৰু বোকা পানী অকণ খেলিব, নহ'লে খেলিব। এতিয়া আৰু আমি গৈ থাকোঁ ব'লক। কিবা এটা কৈ দিয়া, হেপী হোলী বুলি কৈ দিয়া, হেপী হোলী বুলি কৈ দিয়া, মানে মই মুখ ধুই পেলালোঁ। হেপী হোলী কৈ থাকে। ৰাইজক কিবা এটা কৈ দে, ৰাইজক কিবা এটা কৈ দে। ৰাইজৰ কাৰণে আশীৰ্বাদ থাকিল, চবেই কুশলে থাকক, এইটোৱে শুভেচ্ছা। কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া ৰাইজলৈ। আজি ভগৱান শ্ৰীকৃষ্ণৰ দৌল যাত্ৰাৰ উৎসৱক লৈ পেলাই সমূহ ৰাইজ একত্ৰিত হৈ লোকাৰণ হৈছে। তাকে লৈ অসমবাসীলৈ সেৱাভাগ জনাইছোঁ যাতে সকলোৱে সেই ভগৱান শ্ৰীকৃষ্ণৰ সেৱাভাগ যাতে গ্ৰহণ কৰি দৌল যাত্ৰা যাতে আৰম্ভ কৰে। এই আমাৰ অসমীয়া সংস্কৃতি কলা হেপী হোলী, হেপী হোলী। হেপী হোলী। গাইজ চিনি জানি নোপোৱা মানুহৰ ঘৰত বহি আছোঁ। গেটৰ আমি বিখাইন চাগে গেটৰ ওচৰত বহি আছোঁ। আমি এনেকুৱাই বায়ে মোক চকুত সোমাই দিছে গোটেই চকু হলি হৈ গ'ল। কান্দি দিছোঁ গাইজ চলি লগত। আৰু এবছৰৰ বাবে আমাৰ দৌল যাত্ৰা ইয়াতে সমাপ্ত পৰিল। গাইজ আমাৰ হোলী খেলা সমাপ্ত হৈছে। এতিয়া আমি খিচিৰি খাম, ব্লগ বনাবলৈ লাষ্ট লাগে মানুহবোৰে খিচিৰি খাওঁ এতিয়া আমি। গাইজ খিচিৰি খাই মেলি নাচিব লৈছিলোঁ, গানেই বন্ধ হৈ থাকিলে। গাইজ হোলী খেলি মেলি পূৰা আহি গ'লোঁ ঘৰলৈ। দেখিছে নহয় অৱস্থাটো কি ধুনীয়া। অকণ নাচি মেলি আহিলোঁ। কাইলৈও চাগে হোলী আছে, কিন্তু কাইলৈ খেলোঁনে নাই কনফাৰ্ম নহয়। আজিয়ে খেলি ল'লোঁ পূৰা। চ' ব্লগটো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ব্লগটো প্ৰথমবাৰৰ বাবে চাই আছে তেনে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু সেয়াই, আকৌ এটা নতুন ব্লগলৈ মই আকৌ আহিম। আজিলৈ বাই।